অ বাইদেউ চিনি পাইছা নাই নাই মই কেলে আপোনাৰ এই ছোৱালীজনীৰ লগত নহয় জানো লাল এইফালে মোৰ চিনাকি দি দিওঁ ন মই মাজুলীৰ পৰা আহিছোঁ হা এই লখিমপুৰত মোৰ মানে চিনাকি কোনো নাই হোটেল अच्छा बात है ক'ত যাব আপুনি মতা নাছিলে জানো এই ফাল্টু নকৰিব দেৰি হৈছে মানে মোৰ মালটো দি পেলাই যাব লাগে আৰে এইফালে পাছৱৰ্ডটো কওক পাছৱৰ্ডটো কওক পাছৱৰ্ড আৰে এনেকৈ নহ'লে মাল কেনেকৈ দিম আৰে ফাল্টু নকৰিব পুলিচ আছে তাত এইফালে কাষলৈ আহক মালটো জল্দিছে দি যাওঁ माल तो जल्दी से दी जाओ पासवर्ड तो नहीं सारुण के यहाँ कुछ तो गड़बड़ है जरूर कोई ना कोई गड़बड़ अरे के लिए ड्रग्स मिक्सर होने के लिए कहना क्या चाहते हो ए रो ये दिखाई चले नहीं आहो ए कामले कारण ওলাই আহিছিলে তবা এই আমি ভিডিও এটা কৰিছো ধেমালি ভিডিও এটা দেই বেয়া বাবা হাই কৰি দিও ভয় খালে দি असंभव बेचौद असंभव। और अगर तुम लोग नए हो तो सब्सक्राइब करो, वो जो लाल वाला बटन है उस पे इंडिया का सबसे बड़ा मोमो फेंक के मारो या गोलगप्पा, मुझे नहीं पता, बस क्लिक हो जाना चाहिए। सही बात है ना चल नहीं आता है तो অসমীয়াত কও না ভালো কিছু আপনার তই আমাৰ ভণ্টি কিয় জুকাইছিলি মই কাকু জানাই তই চিনি পোৱা না कौन है ये लोग कहां से आते हैं হা মই জানা না কাকু তই আমাৰ ভণ্টি হেৰি পৰা এনএলৰ পৰা অহা যোৱা কৰে আরে কি কথা ক হে তই আমাৰ ভণ্টি কলেজৰ পৰা এইফালে দি যায় তই ইয়াত তকত থাক এইখিনি মই এনজিও মন হয় এনডিঅ'ত থাক এইফালেতো কি অহা যোৱা নকৰ নি এতিয়া আহি আছো দেখোন তই ভণ্টি চুৰণিখন টাইম দিব বুলি কৈছে মই না কিটা তই মাজে মাজে টিকাত ফাষ্টকে লগাই দিও বুলি কৈছে ঐ ভাই চা মোৰ মাথা বেয়া হৈ গ'লে বেয়া পিটন খাবি কিন্তু ঐ ককা তই এতিয়া মামা ঐ ভাইটি এইফালে আহ প্ৰথম এইখিনি কাণত ধৰিব লাগে মই যেতিয়া ক'ম তেতিয়া কাণত ধৰিবি আকৌ গাড়ী মোৰ ভণ্টিক যোগাই থাকে আপুনি কৰ আপুনি কৰ মই লোকেল নহয় মোৰ ভণ্টি এনেলৰ পৰা অহা যোৱা কৰি থাকে হা তাৰপৰা ই মই কিটা জানো টিকাত ফাষ্টকে লগাই দিয়ে বোলে মই কিটা জানো আপোনাৰ ভণ্টি মানে ঐ ডাঙৰ দুটকে বয়সত হাইট দেখিছ নাই হাইট চাই কথা साले मिठाई की दुकान पे लेके जाऊंगा 200 में बिक जाएगा। এইফালে না মত না মোক ঘৰ মই মাৰিম ইয়াত कोई बात नहीं, हम तो चूतिए हैं, दोबारा ट्राई करेंगे और क्या बहस चोर कोई काम है। মাৰামাৰি হ'ব এই বেছিকে ভয় খাইছ নি এইফালে এবাৰ কাণত ধৰ মই একো নকওঁ ঠাচকে লগাইও নিদিওঁ এইফালে চা সি তাৰ ল'ৰাটো বহি আছে দেখিছ নাই তই কাণত এবাৰ ধৰি ল তাৰ ল'ৰাটো কেমেৰাটো ধৰি ৰখি আছে দেখিছ নাই এবাৰ এনেকে এখনে হাই কৰি দে অঁ তাৰপৰা আকৌ ভিডিঅ' এটা কৰি আছিলোঁ ধেমালি দেই বেয়া পাইছা নি ভয় খাবা এইটো ভয় খাবলগীয়াকৈ কৈছোঁ তালৈ বাবা ক'ত গেলে ৰেগুলাৰ আহা নি দেখা লাগিছে ৰখা কি উল্টা উল্টা কৰি আছে 5 মিনিট কথা পাতিব নোৱাৰে ইমানো দেৰি হোৱাকৈ মই তোমালোকক এনেই ৰখোৱা নাই নহয় মই দৰকাৰহে ৰখাইছোঁ ৰেগুলাৰ আহা নেকি হা ৰেগুলাৰ নাহা এনেই কেতিয়া আহা
আৰু চাৰি মাহ কৰোণা লাগি আহিছে নি আকৌ মাস্ক কি হ'ল লগোৱা চিনি পাইছে না মোক नहीं লগোৱা মাস্ক লগোৱা ইমিডিয়েট লগোৱা হেৰি এইটো কি কয় মালটো খাই নে কিনো এইটো नहीं অকণমান দূৰণিৰ পৰা আহিলোঁ যে বোলো হেৰি এইটো কি কয় আজি লগ পালোঁ ককাক হে একেবাৰে নিজৰ বুলি আৰু মাল এটা লৈ আহিছিলোঁ খাবলৈ লগ নাই সেই তেনেকৈ হাই বেছিকৈ হাঁহিটো নাবাঢ়িব আপুনি যে নেখাওঁ বুলি নক'ব আকৌ যাম ন বাইক আছে ন ক'ত অৰুণাচলৰ পৰা আহিছে মাস্ক লগোৱা নাই এই এইবিলাক হা ভাইটি মই কোন ইহঁতক কৈ দিয়া য'ৰ পৰাই নহয় মাস্কখন সিহঁতি কেলৈ নাই লগা বেগ চেগ লৈ আহিছে সিহঁতি মাস্কখন লগোৱা নাই মাস্কখন লগাই ল'বা নিজৰ ছেফটিৰ কাৰণে হা বংটো মাৰিব নে কিনো नहीं तो यार बस आज के लिए सिर्फ इतना ही अगर तुम्हें ये वीडियो पसंद आई तो लाइक मारो और अगर तुम लोग नए हो तो सब्सक्राइब करो वो जो लाल वाला बटन है उस पे अपनी खट्टी गोली फेंक के मारो या फिर गाड़ी चढ़ा दो मुझे नहीं पता बस क्लिक हो जाना चाहिए হেল্ল' চেনেল ৱেলকাম টু মাই গাইজ হেল্ল' গাইজ ৱেলকাম টু মাই চেনেল আজি এখন নতুন এটা ভিডিঅ' লৈ আহিছোঁ ভিডিঅ'টো শেষলৈকে চালাই চাগে আৰু যদি ভাল পাইছা ভিডিঅ'টো প্লিজ লাইক কৰি দিবা আৰু কমেণ্ট এটা কৰিবা তেতিয়া মনটো ভাল লাগে আৰু প্লিজ ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি ল'বা আৰু তোমালোকক এটা কথা কওঁ ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰি দিবা যিহেতু ফাৰ্ষ্ট নতুনৰ পৰা ষ্টাৰ্ট কৰিছোঁ চেনেলটো ভিউজ চিউজ বহুত কম আহিছে প্লিজ চেনেলটো মানে ভিডিঅ'বিলাক শ্বেয়াৰ কৰিবা